চীনত উত্থান ঘটা শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছ বা HMPV কি? বৰ্তমান সময়ত সকলোৰে মুখে মুখে প্ৰচলিত বা সংবাদ মাধ্যমত প্ৰচলিত এক ভাইৰাছ হৈছে HMPV ভাইৰাছ বা হিউমেন মেটানিউমো ভাইৰাছ। এই ভাইৰাছটো COVID-19 মহামাৰীৰ দৰে ভয়ংকৰ বুলি শুনিবলৈ পোৱা গৈছে। HMPV ভাইৰাছ আপোনালোক সকলোৰে মনত নিশ্চয় বহুতো প্ৰশ্নৰ উদয় হৈছে। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে HMPV ভাইৰাছ কি হয়? HMPV ভাইৰাছ বা হিউমেন মেটানিউমো ভাইৰাছ হৈছে শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছ যিয়ে ফ্লু বা চৰ্দিৰ দৰে লক্ষণৰ সৃষ্টি কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যনৰ মতে শীতকালৰ শেষৰ ফালে আৰু বসন্তকালত এই ভাইৰাছৰ শিখৰত উপনীত হয়। এই ভাইৰাছটো বৰ্তমান সময়ত উৎপত্তি হোৱা ভাইৰাছ নহয়। 2001 চনতে নেদাৰলেণ্ডত প্ৰথম চিনাক্ত কৰা হৈছিল HMPV ভাইৰাছ। এই ৰোগটো অতি সাধাৰণ বুলিও গম পোৱা গৈছে। 5 বছৰ বয়সৰ ভিতৰৰ যিসকল শিশু, প্ৰায় প্ৰতিটো শিশুৱে এই ৰোগত আক্ৰান্ত হয়। কাহ, জ্বৰ, নাক বন্ধ হোৱা, হুমুনিয়াহ কাহি থকা, উশাহ বন্ধ হোৱা, ডিঙি বিষ এই সকলোবিলাকক HMPV ভাইৰাছৰ লক্ষণ বুলি কোৱা হয়। দ্বিতীয় প্ৰশ্নটো হৈছে HMPVয়ে আমাৰ শৰীৰত কেনেকুৱা প্ৰভাৱ পেলায়? HMPVয়ে আমাৰ শৰীৰত প্ৰৱেশ কৰাৰ পিছত এই ভাইৰাছ শ্বাসনলীৰ আৱৰণৰ এপিথেলিয়াল কোষৰ লগত সংলগ্ন হয়, য'ত বায়ুপথ আৰু হাঁওফাঁও অন্তৰ্ভুক্ত। এই এপিথেলিয়াল কোষবোৰে বায়ুপথত সুৰক্ষামূলক বাধা গঠন কৰে, যিয়ে শ্লেষ্মা, ধূলি আদি পৰিষ্কাৰ কৰাৰ লগতে শ্বাস-প্ৰশ্বাস তন্ত্ৰক পহৰা দিয়াত সহায় কৰে। কোষৰ ভিতৰত যদি ভাইৰাছটো সোমাই আহে, তেন্তে প্ৰতিলিপিকৰণ কৰি অধিক ভাইৰাছৰ কণা উৎপন্ন কৰে আৰু এই নতুনকৈ গঠিত ভাইৰাছবোৰে ওচৰৰ কোষবোৰক সংক্ৰমিত কৰে আৰু শ্বাস-প্ৰশ্বাসজনিত এপিথেলিয়ামৰ জৰিয়তে বিয়পি পৰে। তৃতীয় প্ৰশ্নটো হৈছে কোনবোৰ দেশত HMPV ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে? চীনৰ ইনষ্টিটিউট ফৰ ইনফেকচিয়াছ ডিজিজৰ সঞ্চালক কান বিয়াওৱে জনোৱা মতে উত্তৰ চীনত 14 বছৰ আৰু তাতকৈ কম বয়সৰ শিশুৰ মাজত HMPV ৰোগী বৃদ্ধি পাইছে। এই স্পাইক শীতকালৰ ঠাণ্ডা মাহৰ লগত মিলি যায়, য'ত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ বেছি। ৰোগীৰ সংখ্যা বৃদ্ধিৰ প্ৰতিক্ৰিয়া স্বৰূপে চীনৰ ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ প্ৰশাসনে কয় যে তেওঁলোকে অজ্ঞাত উৎপত্তিৰ নিউমোনিয়াৰ নিৰীক্ষণ ব্যৱস্থাৰ ওপৰত কাম কৰি আছে। ভাৰতত কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডুকে ধৰি কেইবাখনো ৰাজ্যত HMPVত আক্ৰান্ত লোক ধৰা পৰিছে। ভাৰত চৰকাৰে ৰাজ্যসমূহক শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ওপৰত চোৰাংচোৱাগিৰি বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে জনসাধাৰণক আতংকিত নহ'বলৈ আৰু নিয়মিতভাৱে হাত ধোৱা আৰু আনৰ সৈতে ঘনিষ্ঠ সংস্পৰ্শৰ পৰা আঁতৰি থকাৰ দৰে সাৱধানতা বজাই ৰাখিবলৈ পৰামৰ্শ দিছে। চতুৰ্থ প্ৰশ্নটো হৈছে ই সংক্ৰাত্মক নে মাৰাত্মক? কোনে বেছি বিপদত পৰিব পাৰে? HMPV সহজতে বিয়পি পৰা ৰোগ হয়, কিন্তু সুস্থ ব্যক্তিৰ ক্ষেত্ৰত ই সাধাৰণতে মাৰাত্মক নহয়। এই কথাটো বিশ্ব স্বাস্থ্য সংস্থাই কৈছে। বিশ্ব স্বাস্থ্য সংস্থাই পুনৰ কয় যে HMPV ভাইৰাছটো 2001 চনতে ধৰা পৰিছিল। এই ভাইৰাছটো নতুনকৈ উৎপত্তি হোৱা ভাইৰাছ নহয়। তেওঁলোকে কয় যে HMPV হৈছে শীতকাল আৰু বসন্তকালত চলাচল কৰা এটা সাধাৰণ ভাইৰাছ। এই ভিডিঅ'টোত আলোচনা কৰা সকলো প্ৰশ্নৰ উত্তৰৰ পৰা আমি জানিব পাৰিলোঁ যে HMPV ভাইৰাছটোক লৈ ইমান বেছি চিন্তা কৰিবলগীয়া কোনো কথা নাই। কেৱল অলপ সাৱধানতা বজাই ৰাখিলেই হ'ল। ধন্যবাদ।